বিবাহ বাৰ্ষিকী বুলি আজি মই প্ৰথম গ'লোঁ শিৱ মন্দিৰ শিৱধাম আমাৰ তিনিচুকীয়াৰ হয়। তাতে গৈ পেলাই চাকি এগছি লৈ পেলাই ভগৱানৰ ওচৰত সেৱা জনাবলৈ গ'লোঁ। আজি এনিভাৰ্চাৰী বুলি আমি শিৱ মন্দিৰলৈ আহিলোঁ শিৱধাম তিনিচুকীয়াৰ। জনাই মেলি লওঁগৈ ভগৱানৰ ওচৰত সেৱা লওঁগৈ। সেয়া চাকি লৈ পেলাই মন্দিৰৰ ভিতৰত সোমালোঁ, চাকি গছ জ্বলাই লওঁগৈ ভগৱানৰ। গৈ পেলাই চাকি স্থানত প্ৰথমে চাকি দুগছ আৰু ধূপ জ্বলাই লৈছিলোঁ। ধূপ চুপ জ্বলাই দেখিলোঁ যে চাওকচোন ইমান ধুনীয়া পৰিৱেশ চাৰিওফালে, একো এটা লেতেৰা নাই, একো এটা জাবৰ নাই, ইমান ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে মন্দিৰটো। পিছে আমি ধূপ জ্বলাই চাকি জ্বলাই ধুনীয়াকৈ শিৱলিংগত পানী ঢালিলোঁ আৰু দেখিছেনে এইটো পুখুৰী লিখীয়া আছে, তাতে শিৱৰ ডাঙৰ মূৰ্তি এটা আছে, ইমান ধুনীয়াকৈ বনাই থৈ দিছে আৰু তাত হেনো কাছও আছে বোলে। আৰু দেখিছেনে মন্দিৰৰ ভিতৰত কুকুৰটো ইমান ধুনীয়াকৈ শুই আছে। দি দিয়াচোন ইয়াতে দিয়াচোন কাছক দিম দুটামান পেকেটো নিদিওঁ এনেকৈ কেইটামান দিয়া আহিব ন খাবলৈ। ক'ত আছে বাৰু সেইটো নি কাছ আছে বোলে চোন, মই চেনী গুটি কেইটামান দি চাওঁ। এতিয়া চাকিটাকে জ্বলালোঁ, এতিয়া যাবলৈ ওলাইছোঁ। ভগৱানৰ ওচৰত দৰ্শন কৰিলে ভাল লাগে, যিহেতু আজি আমাৰ প্ৰথম বিবাহ বাৰ্ষিকী এবছৰ সম্পূৰ্ণ হ'ল, সেইকাৰণে বুলি ভগৱানৰ ওচৰত চাকি জ্বলাবলৈ আহিলোঁ। এতিয়া চাকি জ্বলাই আমি গৈ আছোঁ। হেপী এনিভাৰ্চাৰী বুলি সৰু সুৰাকৈ পাতিলোঁ। শুনিছা নাই? চাহটো লোৱা। যিহেতু দুপৰীয়া ভাত বনোৱা নাছিলোঁ, সেইকাৰণে ভাবিছোঁ এতিয়া সোনকালে ভাতটো বনাই লওঁ ৰাতি সাঁজটো। সেইকাৰণে কিটচেনত সোমাই প্ৰথমতে কেৰাহীটো গৰম কৰি প্ৰথমতে পাঁচফোৰণ দিলোঁ, তাৰপৰা কাটি থোৱা পিঁয়াজ দি ৰঙা হোৱাকৈ ভাজি ল'লোঁ। তাৰপিছত দিছোঁ জিৰাৰ গুড়ি, হালধি দি মিক্স কৰি ভাজি লৈছোঁ। তাৰপিছত দিছোঁ আদা নহৰু পেষ্টটো পিঁয়াজৰ লগত ধুনীয়াকৈ মিহলাই ভাজি লৈছোঁ। তাৰপিছত মাংসখিনি দি পেলাই অলপ সময় লৰাই পেলাই ভাজি ল'ম, তাৰপিছত আলু এড কৰিম। ইফালে এটা বাৰ্ণত মাংস বহাই দিলোঁ আৰু ইফালে দালি পাতি দিছোঁ। খাবলৈ হৈয়ে গ'ল আৰু সোনকালে ভাতটো খাই দিলোঁ, কাৰণ দুপৰীয়া খোৱা নাছিলোঁ বাবে। দালি, মাংস আৰু ভাত, জলকীয়া এনেকৈ চিম্পুলকৈ বনালোঁ আজি বিশেষ দিনটো বুলি। বাকী আজি আমাক আশীৰ্বাদ কৰিব যাতে আমিও আগুৱাই যাওঁ, আপোনালোকো ভালে থাকক। আজিলৈ ইমানে, বাই।